দাদু এই তার মেট্রিক পরীক্ষা আমি যোৱা কৰিবা জানাতে পাছ কৰে এই দাদু আৰু চাওক এনেকৈ কওঁ কি বলে তুমি সেই দোস্ত মই কিমান ঘণ্টাৰ পৰা এজন ল'ৰাক দেখি আছি এই চাওক ল'ৰাজন মানে ল'ৰাজনক মই কিমান ঘণ্টাৰ পৰা দেখি আছি এনেকৈ বহি আছে আচলতে ল'ৰাজন মানে কি কৰে তাত মই যাওঁ অলপ শুনিবলৈ এই চাওক এই ল'ৰাজনৰ মানে কাষত মই যাই আছোঁ অলপ শুনিবলৈ তেওঁ কি কৰি আছে ইয়াত শুনো অলপ এনেকুৱা মানুহৰ অলপ হেল্প কৰিব লাগে তোমাৰ ঘৰ ক'ত হাইটবাৰী তুমি ইয়াত কি কৰিবলৈ আহিছা মোৰ মেট্ৰিক পৰীক্ষা ইয়াত কেইবাৰ অঁ চাওক এইজন মানুহ তাৰ বাৰী হৈছে তাৰ ঘৰ হৈছে হাইটবাৰী আৰু তেওঁ ইয়াত আহিছে তাৰ মেট্ৰিক পৰীক্ষা ইয়াত কেইবাজন আত্মীয় আছে তাক ক'বলৈ আহিছে চাওক কিমান আকৰ্ষণ তেওঁৰ পৰীক্ষা সেইকাৰণে কেইবাজন আত্মীয় আছে ইয়াত তাক ক'বলৈ আহিছে তেওঁ এতিয়া যাব ক'ত আপুনি হাচিংমাৰী পৰা অঁ এতিয়া তেওঁ হাচিংমাৰীত যাব ময়ো যাম মোক লৈ যাব না চলো তোমালোকে জানা মই কিয় হাচিংমাৰীত গৈ আছোঁ এইজন হাইটবাৰীৰ পৰা আহিছে আমাৰ ইয়াত কেইজনমান তাৰ আত্মীয় আছে তাক ক'বলৈ আহিছে তাৰ মেট্ৰিক পৰীক্ষা আৰু হাচিংমাৰীত তেওঁৰ এজন আত্মীয়ৰ ঘৰ আছে তাৰ ঘৰত গৈ আছে ক'বলৈ তো চলো ময়ো যাম অঁ গৈ আছোঁ চাওক আৰু আপোনালোকে তিনিজন আছোঁ বাইকেৰে গৈ আছোঁ বাহ মজা ফাইনেলি আমালোকে আহি গ'লোঁ হাচিংমাৰীত আৰু এইজন ল'ৰাৰ আত্মীয়ৰ ঘৰত আহিছোঁ তেওঁ ঘৰৰ ভিতৰত সোমাইছে মোকো মাতিছিল মই যোৱা নাই আহে নাহে এইটো আহি গ'ল আৰু ভাইটি কাৰ ঘৰত যাবা নেকি তাতে মোৰ এটা আত্মীয় আছে ইয়াৰ ঘৰত যাব লাগিব অঁ চাওক তাৰ আৰু এজন আত্মীয়ৰ ঘৰ আছে হাচিংমাৰীত তাৰ ঘৰত যাব চাওক এইবাৰ আমি হেলমেটত যিজনে গাড়ী চলাই আছে তেওঁ হেলমেট পিন্ধিলে মই হেলমেট পিন্ধিছোঁ মই যাই আছোঁ আৰু তেওঁ পিছৰ যাৰ আত্মীয়জন আছে ন তাৰ ঘৰত গৈছিলে তাৰ ঘৰৰ মানুহবিলাক ক'ত লাগিছে সেইকাৰণে তেওঁ তাৰ ঘৰত মানে ৰখা নাই আৰু আমালোকে এতিয়া আহিছে তেওঁ মেট্ৰিক দিব আৰু তেওঁ মেট্ৰিক দিব আৰু আপোনালোকক অলপ দোৱা কৰক যাতে তেওঁ ফাৰ্ষ্ট ডিভিজন মাৰে বা ষ্টেণ্ড মাৰে বা লেটাৰ মাৰে তো আমালোকে যাই আছোঁ মানুহক ক'ব মানুহক ৰাস্তাত দেখা পোৱা নাই যেতিয়া দেখা পাম তেতিয়া ক'ম যাৰ কাৰণে দোৱা কৰিবা তেওঁ মেট্ৰিক দিব চব আজি আমি ক'ম দাদু এই তাৰ মেট্ৰিক পৰীক্ষা আমি যোৱা কৰিবা জানাতে পাছ কৰে এই দাদু আৰু চাওক এনেকৈ ক'ব লাগে এজনে মেট্ৰিক পৰীক্ষা হ'লে এনেকৈ ক'ব লাগে যাতে তেওঁ পাছ কৰে তেওঁ দোৱা কৰে তেওঁ ষ্টেণ্ড মাৰে তেওঁ পৰীক্ষাত ভালকৈ ৰিজাল্ট পায় তেওঁ ভাল পাছ কৰে তো যিখিনি হওক এনেকৈ ক'ব লাগে মানুহক মেট্ৰিকৰ আগত